প্ৰিয় দৰ্শক, আপোনাসকলৰ প্ৰত্যেককে আজি আমি এই যি কালী পূজা আহিছে, কালী পূজাৰ কাৰণে আপোনাসকলৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ আমাৰ চণ্ডীৰাম টক্সলৈ। গতিকে লগতে দীপান্বিতাৰ কাৰণে আপোনাসকলৰ প্ৰত্যেককে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনাসকল প্ৰত্যেকৰে আহি থকা দিনবিলাক সুখৰ হওক, শান্তিৰ হওক আৰু সমৃদ্ধিপূৰ্ণ হওক। আজি আমি কথা পাতিম অকণমান চুমি বৰা, বিশাল বৰা, তাৰ্কিক বৰা, লগতে আমাৰ নতুন কেলেংকাৰী, ট্ৰেডিং কেলেংকাৰীৰ নায়ক দীপাংকৰ বৰ্মন। প্ৰিয় দৰ্শক বন্ধু, আপোনাসকলে চিন্তা কৰক, আজি ইমান দিনে আমি ভিডিঅ' কৰিলোঁ, ৰেডিঅ'ত শুনিলোঁ, চিনেমাৰ নিচিনাকৈ আমি ভিডিঅ'বিলাক চালোঁ, কিন্তু আমি এটা কথা গম নাপালোঁ যে তেওঁলোক সঁচাকৈ কোনবিলাকে কলাধনৰ যিবিলাক মালিক, এই মালিকবিলাকে কেনেকৈ তেওঁলোকে এই টকাবিলাক পালে আৰু কেনেকৈ তেওঁলোকে ইনভেষ্ট কৰিলে ভুৱা এটা ট্ৰেডিং কোম্পানীত, এই কথাটো আমি অকণমানো আজিলৈকে গম নাপালোঁ। প্ৰিয় দৰ্শক, এটা কথাতে আছে যে এক টুনিত টুনটুনি হালে, সাতো মাদৰ নাক কাটালে আৰু অৱশেষত ৰজাৰো গুপ্তাংগ কটালে। চিন্তা কৰক, অকল এজন বিশাল ফুকনে, অকল এজনী চুমি বৰাই গোটেই কেলেংকাৰীৰ নায়ক হিচাপে গোটেই অসমখনক সাঙুৰি লৈছে। কিজানিবা অসমৰ বাহিৰৰো ইয়াত বিনিয়োগকাৰী থাকিব পাৰে। আকৌ ইফালে চাওক, আমাৰ কিংবদন্তি আছে, আমি অসমীয়া জতুৱা ঠাঁচত পাইছোঁ যে কাকনো বুলিম ককা, সকলোৰেচোন মূৰ পকা। এতিয়া কেলেংকাৰী চাওক, চুমি বৰা, বিশাল বৰাক আমি গালি পাৰি আহিছোঁ, ভিডিঅ' কৰিছোঁ, টিভিত আমি দেখিছোঁ, সংবাদ মাধ্যমত, টেলিভিশ্যনত, প্ৰিণ্ট মিডিয়াত সকলোতে চুমি বৰা, বিশাল বৰাক গালি পাৰি আহিছোঁ। কিন্তু আৰু তেওঁলোকৰ লগত কিমান জড়িত আছে সেইবিলাকক আমি কিয় দেখা নাপালোঁ? অতি আচৰিত কথা। চুমি বৰা আৰু বিশাল বৰাক যিটো কেলেংকাৰী, এই কেলেংকাৰীত সোঁহাত আগবঢ়াই দিয়া বহুত নায়ক নায়িকা, অভিনেতা অভিনেত্ৰী, গায়ক বহুত আছে, কিন্তু আমি দেখা নাপালোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰে পৰা আমি অন্ততঃ চণ্ডীৰাম টক্সে চুমি বৰাৰ ভিডিঅ' নকৰে আৰু ভৱিষ্যতে অসমবাসীক আমি অনুৰোধ ৰাখিম যে চুমি বৰা, বিশাল বৰাৰ কাহিনী, দীপাংকৰ বৰ্মনৰ কাহিনী আপোনাসকলে এৰি দিয়ক। পুলিচ প্ৰশাসনে, CID-য়ে, CBI-য়ে যি কৰে কৰিব, আৰু আমি অসমখনৰ উন্নতিৰ হকে আমি আজি শুভ দীপাৱলীৰ দিনা আমি সুচিন্তা, সাংগঠনিক চিন্তাৰে আগবাঢ়ি যোৱাৰ প্ৰতিজ্ঞাবদ্ধ হওঁ। এয়া আমাৰ অনুৰোধ। ধন্যবাদ।